হেল্ল' এভৰিৱান ৱেলকাম বেক টু মছলিপে। আজিৰ ভিডিঅ'ত সমাজ বিজ্ঞানৰ এটি পাঠ আলোচনা কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰক, চেনেলটোক ছাবস্ক্ৰাইব কৰক, লগতে লাইক কৰিবলৈ নাপাহৰিব। সংবিধান বুলিলে কি বুজা? ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু ইয়াৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে কিছুমান নীতি নিয়মৰ প্ৰয়োজন। ৰাষ্ট্ৰ পৰিচালনা এই নীতি নিয়ম আৰু আইন কানুনকে সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়। সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে? সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংশোধন বুলি কোৱা হয়। নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়? নেপালত 2008 চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়। লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা। লিখিত সংবিধান প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম হ'ল ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া। চমু টকা লিখা নমনীয় সংবিধান। প্ৰয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সংবিধানো সংশোধন কৰিব পাৰি। এনেধৰণে সহজতে সংশোধন কৰিব পৰা সংবিধানক নমনীয় সংবিধান বোলে। এনে ধৰণৰ সংবিধান লিখিত বা অলিখিত হ'ব পাৰে। যেনেকৈ ইংলেণ্ডৰ সংবিধানখন এখন অলিখিত সংবিধান আৰু ইয়াক সহজে সংশোধন কৰিব পাৰি। অলিখিত সংবিধান। যিবোৰ সংবিধান কোনো লিখিত ৰূপ নাই তেনে সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয়। বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি, ৰীতি নীতি, ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হয়। ইংলেণ্ডৰ সংবিধানখন এখন অলিখিত সংবিধান। ক্ষমতাৰ বিভাজন। ৰাষ্ট্ৰ এখন সুচাৰুৰূপে পৰিচালনা হ'বলৈ সংবিধানে চৰকাৰৰ তিনিটা অংগ যেনে কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকাৰ মাজত ক্ষমতাৰ বিভাজন কৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 1 নম্বৰ, বিধানমণ্ডলে ৰাষ্ট্ৰৰ পৰিচালনাৰ বাবে অত্যাৱশ্যকীয় আইন প্ৰণয়ন কৰে। 2 নম্বৰ, কাৰ্যপালিকাই বিধানমণ্ডলে প্ৰণয়ন কৰা আইনসমূহ কাৰ্যকাৰী কৰে। 3 নম্বৰ, ন্যায়পালিকাই বিধানমণ্ডলে প্ৰণয়ন কৰা আইনসমূহ সংবিধানসন্মত হৈছে নে নাই তাক চালি-জাৰি চাই আৰু বিচাৰ ব্যৱস্থা পৰিচালনা কৰে। শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইংলেণ্ডৰ সংবিধানখন এখন অলিখিত সংবিধান। ভাৰতবৰ্ষৰ সংবিধান নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ। বিধানমণ্ডলে দেশৰ আইনসমূহ প্ৰস্তুত কৰে। সংবিধান কেই প্ৰকাৰৰ আৰু কি কি ব্যাখ্যা কৰা? সংবিধান 4 প্ৰকাৰৰ: লিখিত সংবিধান, অলিখিত সংবিধান, নমনীয় সংবিধান, অনমনীয় সংবিধান। লিখিত সংবিধান। যিবোৰ সংবিধানত লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বুলি কোৱা হয়। পৃথিৱীৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে লিখিত সংবিধান আছে। ভাৰতবৰ্ষৰ সংবিধানখন এখন লিখিত সংবিধান। অলিখিত সংবিধান। সংবিধানৰ যাৰ কোনো লিখিত ৰূপ নাই তেনেধৰণৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয়। বিভিন্ন সময়ত প্ৰণয়ন কৰা আইন আৰু অতীতৰ পৰা প্ৰচলিত হৈ থকা ৰীতি নীতিসমূহৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হয়। ইংলেণ্ডৰ সংবিধানখন হৈছে পৃথিৱীৰ অন্যতম উল্লেখযোগ্য অলিখিত সংবিধান। নমনীয় সংবিধান। প্ৰয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সংবিধানো সংশোধন কৰিব পাৰি। এনেধৰণৰ সহজে সংশোধন কৰিব পৰা সংবিধানক নমনীয় সংবিধান বুলি কোৱা হয়। অনমনীয় সংবিধান। কিছুমান সংবিধান সংশোধন কৰিবলৈ হ'লে বিশেষ পদ্ধতিৰ প্ৰয়োজন হয়। এই বিশেষ পদ্ধতিটো অতি জটিল আৰু সহজে সংশোধন কৰিব নোৱাৰি। এনেধৰণৰ সংবিধানক অনমনীয় সংবিধান বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনমনীয় সংবিধান। লিখিত সংবিধান আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য লিখা। লিখিত সংবিধান আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য হ'ল: 1 নম্বৰ, যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বোলা হয়, আনহাতে যিবোৰ সংবিধান লিখিত ৰূপত নাথাকে তাকে অলিখিত সংবিধান বোলা হয়। 2 নম্বৰ, লিখিত সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট, আনহাতে অলিখিত সংবিধান অস্পষ্ট আৰু অনিৰ্দিষ্ট। অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য লিখা। অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য হ'ল: 1 নম্বৰ, অনমনীয় সংবিধান সংশোধনৰ পদ্ধতি অতি জটিল। অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে। গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজনীয়তা আছে। যুক্তিসহ আলোচনা কৰা। সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰ এখন সুচাৰুৰূপে পৰিচালনা হ'ব নোৱাৰে। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন গণতন্ত্ৰ ব্যৱস্থাৰ সুকলমে পৰিচালনা হ'বলৈ সংবিধানৰ প্ৰয়োজন আছে। সকলো মানুহৰে মানসিকতা একে নহয়। এই ভিন্ন থাকিলেও ৰাষ্ট্ৰ পৰিচালনা কৰাৰ বাবে এখন সংবিধানৰ প্ৰয়োজন হয়। গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিকসকলৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতা সুৰক্ষা দিয়াৰ সংবিধানে এখনে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। এই গণতান্ত্ৰিক দেশৰ শাসন ব্যৱস্থা নাগৰিকৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে তেওঁৰ পচন্দৰ নেতা নিৰ্বাচন কৰি দেশৰ পৰিচালনা কৰাৰ দায়িত্ব সংবিধানে প্ৰদান কৰে। এই নিৰ্বাচন প্ৰক্ৰিয়া কেনে হ'ব আৰু কোনে নিৰ্বাচনৰ পৰিচালনা কৰিব সেই সম্বন্ধে সংবিধানত উল্লেখ থাকে। গতিকে গণতান্ত্ৰিক ৰাষ্ট্ৰখন সুকলমে পৰিচালনা হ'বলৈ সংবিধানৰ প্ৰয়োজনীয়তা আছে। তলত উল্লেখ কৰা ৰাষ্ট্ৰসমূহ উপযুক্ত স্থানত বহুওৱা: ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড। নমনীয় সংবিধান হ'ল ইংলেণ্ড। অনমনীয় সংবিধান হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ। নমনীয় আৰু অনমনীয় সংমিশ্ৰণ হ'ল ভাৰতবৰ্ষ।
ৰাষ্ট্ৰ পৰিচালনা কৰা আইন কানুনৰ সমষ্টিক কি বুলি কোৱা হয়? ৰাষ্ট্ৰ পৰিচালনা কৰা আইন কানুনৰ সমষ্টিক সংবিধান বুলি কোৱা হয়। ৰাষ্ট্ৰ এখনত সংবিধানৰ প্ৰয়োজনীয়তা কি? ৰাষ্ট্ৰ এখনত সংবিধানৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ কাৰণ ই ৰাষ্ট্ৰ এখন সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। ই চৰকাৰৰ ক্ষমতাৰ পৰিসীমা নিৰ্ধাৰণ কৰে আৰু ক্ষমতা অপব্যৱহাৰো ৰোধ কৰে। দেশৰ নাগৰিকসকলৰ মাজত শান্তি আৰু একতা বজাই ৰখাত সহায় কৰে। সংবিধান অবিহনে এখন ৰাষ্ট্ৰৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি। নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্যসমূহক কোনে ৰক্ষণাবেক্ষণ দিয়ে? নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্যসমূহক সংবিধানে ৰক্ষণাবেক্ষণ দিয়ে। সংবিধান সংশোধন বুলিলে কি বুজা? সময়ৰ পৰিৱৰ্তনৰ লগে লগে সমাজৰ প্ৰয়োজন অনুসৰি সংবিধানৰ নিয়মবোৰ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোকে সংবিধানৰ সংশোধন বুলি কোৱা হয়। চৰকাৰৰ তিনিটা অংগ কি কি? চৰকাৰৰ তিনিটা অংগ হ'ল কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। বিদ্যালয়ত সকলোৱে কিয় নিজ নিজ দায়িত্ব পালন কৰে? বিদ্যালয়ৰ কামবোৰ নিয়াৰিকৈ চলোৱাৰ বাবে সকলোৱে নিজ নিজ দায়িত্ব পালন কৰে। যদি প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ কামবোৰ ভাগ ভাগ কৰি সুশৃংখলভাৱে কৰে, তেতিয়াহে বিদ্যালয়ৰ পৰিৱেশ সুন্দৰ হৈ থাকে আৰু লক্ষ্যস্থানত উপনীত হ'ব পাৰি। 2008 চনৰ আগত নেপাল কেনেধৰণৰ চৰকাৰ আছিল? 2008 চনৰ আগত নেপাল ৰাজতন্ত্ৰৰ প্ৰচলিত আছিল। সেই সময়ত ৰজাই আছিল ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ অধিকাৰী। 2008 চনৰ নিৰ্বাচনৰ জৰিয়তেহে তাত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়। লিখিত সংবিধান কাক বোলে? যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বুলি কোৱা হয়। পৃথিৱীৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে লিখিত সংবিধান প্ৰচলন আছে। আধুনিক যুগৰ কোন দেশৰ প্ৰথম লিখিত সংবিধান ৰচিত হৈছিল? আধুনিক যুগৰ প্ৰথম লিখিত সংবিধান আমেৰিকা যুক্তৰাষ্ট্ৰত ৰচিত হৈছিল। অলিখিত সংবিধান বুলিলে কি বুজা? যি সংবিধানৰ কোনো লিখিত ৰূপ নাই তাকে অলিখিত সংবিধান বুলি কোৱা হয়। এনেধৰণৰ সংবিধানৰ বিভিন্ন সময়ত প্ৰণয়ন কৰা আইন আৰু অতীতৰ পৰা চলি অহা ৰীতি-নীতি, পৰম্পৰা আদিৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠে। ইংলেণ্ডৰ সংবিধানখন লিখিত নে অলিখিত? ইংলেণ্ডৰ সংবিধানখন অলিখিত। ই বিভিন্ন পৰম্পৰা আৰু প্ৰথাৰ ওপৰত ভিত্তি কৰি পৰিচালিত হয়। নমনীয় সংবিধান কাক বোলে? যি সংবিধান প্ৰয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ পদ্ধতিৰে সহজে সংশোধন কৰিব পাৰি তাক নমনীয় সংবিধান বোলে। ইংলেণ্ডৰ সংবিধান সংশোধন পদ্ধতি কেনেধৰণৰ? ইংলেণ্ডৰ সংবিধান সংশোধন পদ্ধতি অতি সহজ। ইয়াৰ কোনো বিশেষ জটিল পদ্ধতি আশ্ৰয় নোলোৱাকৈ সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰাই সংবিধান সংশোধন কৰিব পাৰি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন নমনীয় নে অনমনীয়? আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনমনীয় কাৰণ সংবিধানখন সংশোধন কৰিবলৈ এটা অতি জটিল পদ্ধতি অৱলম্বন কৰিব লাগে। অনমনীয় সংবিধানৰ বৈশিষ্ট্য কি? অনমনীয় সংবিধানৰ দুটা প্ৰধান বৈশিষ্ট্য হ'ল ইয়াৰ সংশোধন পদ্ধতি অতি জটিল। এই সংবিধান সদায় লিখিত ৰূপত থাকে। আমেৰিকা যুক্তৰাষ্ট্ৰত কেনেধৰণৰ সংবিধান প্ৰচলিত? আমেৰিকা যুক্তৰাষ্ট্ৰত লিখিত আৰু অনমনীয় সংবিধান প্ৰচলিত।